17 কেজি ছিঙিলোঁ গাইছ। আৰু কি 4 টকাকৈ দিব, 470 টকামান হৈছে পইচা আজি ইনকাম দিনটো। তাৰপিছত ইয়াতে ছিঙিলোঁ চেহেৰাটো বান্দৰ হৈ গ'ল একেবাৰে চাগে। হেল্ল' এভৰিৱান গাইজ, সকলোকে নমস্কাৰ। আৰু বেগ চেগ লৈ ওলাইছোঁ আৰু আমি তাকে ফুৰিবলৈ যোৱা নাই, কামলৈ গৈছোঁ। কাম যাম আজি বুলি নহয়, গৈয়ে থাকোঁ আৰু মাজে সময় পালে আকৌ পাত ছিঙিবলৈ যাম। আৰু কি আৰু সৰুৰ পৰা সেইটো কাম কৰিয়ে আহিছোঁ আৰু স্কুল এৰাৰ পৰা। কথা চাইছে, হাল চাল মাৰি ৰেডি আৰু এবাৰ মাৰিলে আৰু লগাব পৰা হৈছে। দুইজন গৈ আছোঁ বাৰু আমি, আৰু এজন আছে। ইউটিউব ফেচবুকৰ পৰা টকা পোৱা নাই আজিলৈকে, আৰু ঘৰ চলিবলৈতো কাম কৰিবই লাগিব। ইউটিউবৰ আৰু বিভিন্ন ফেচবুকৰ পৰা পোৱা হ'লে কিবা এটা হ'ল নাই, একো পইচা পাতি নাপাওঁ আৰু সেইকেইটাৰ পৰা। ইউটিউবৰ পৰাও নাপাওঁ, ফেচবুকৰ পৰাও নাপাওঁ, খালি ভিডিঅ' বনাই আছোঁ আৰু সেইটো কাৰণে কাম যাবলগীয়া হয় ঘৰ চলিবলৈ। বলক বাগানতে আৰু দেখুৱাম বাকীখিনি। ভিডিঅ'টো চাইতো ভালেই পায় মানুহে, ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ নকৰে। কৰিব আপোনালোকে, মোকো ভাল লাগে কৰিলে। আপোনালোকে ভিডিঅ' বনাই থাকিবলৈ মন যায় আৰু সেইকেইটা যদি নকৰে তেতিয়া অলপ মনটো অলপ ভাঙি আহে। কৰিব, আশা আছে আপোনালোকৰ ওপৰত কৰিব বুলি, কৰি যাব আৰু। বাগান আহি পালোঁ গাইছ। চুলিটো কটাটো কেনেকুৱা হৈছে গাইছ অলপ জনাব। মই বাৰু চেলুনত কটা ভিডিঅ' এটা আছে, দি দিম, চাব আপোনালোকে চব। বাগানত পাত ইফালে চিঙা হ'ল, সেইফালে আছে। চব গৈ দেখাই আছোঁ বলক কেনেকৈ। আৰু ভিডিঅ'টো চাই থাকিব, আজি দিনটো কিমান ছিঙিব পাৰোঁ আমি, দিনটো মই কিমান ছিঙিব পাৰোঁ। পাত 50, 60, 70, 80, 90, 100 কিমান পাৰোঁ আৰু ছিঙি। আৰু ঠিকা ছিঙিছোঁ আৰু 4 টকাকৈ দিছে। কোনফালে কেনেকৈ দি আছে জনাবচোন। বাগানৰ মানুহ কোনোবা যদি পাত ছিঙা মানুহ চাই আছে মোৰ ভিডিঅ'টো, জনাব কমেণ্টত কিমানকৈ দি আছে। আমাকতো ঠিকা পাত 4 টকাকৈ দি আছে। বলক ওচৰত গৈ দেখাম কেনেকুৱা পাত হৈ আছে। চাইছে গাইছ পাত কেনেকুৱা হৈ আছে, ওপৰৰ পৰা জোপা হৈ আছে আৰু যিমান ছিঙিব পাৰোঁ আমি আৰু পাত পূৰা। সেইফালে ছিঙা আছে বাৰু, সেইফালে ছিঙি থোৱা আছে বাকী এইখিনি পাত আৰু ছিঙিবাহে বোলে। এইটো শেষ কৰি আৰু এইফালে সোমাব লাগিব ছিঙিবলৈ। ছিঙি থাকোঁ, ভালকৈ চাই লওক গাইছ। এটি কলি দুটি পাতা। এতিয়া পাত ছিঙিম, বাগানত সোমাই গ'লোঁ। এয়া আছে জুলি, ল'ম, ছিঙিম। কিমান পাৰোঁ দিনটো ছিঙিবলৈ, ভিডিঅ'টো চাই থাকক। যি গৰম গাইছ, পাতটো ছিঙা হ'ল ইফালে বাৰু। ইমানটো ছিঙিছোঁ আৰু এই প্ৰথম ডোখৰটো মোৰ এইটো বাগান। এইফালে ছিঙি আছে আৰু মানুহ, ছিঙা হ'ল, ছিঙিলোঁ। এইটো ছিঙিলোঁ, কিমান হ'ব এইটো বেগতো আছে। আৰু এইফালে এইটো ছিঙিলোঁ, সৰহ দেখাটো আৰু মোৰে সেইকেইটা। এইটো বেলেগৰ লগত অহাজনৰ বাগান। এই তাত পাই গ'ল, ছিঙি আছে। এইফালৰ পৰা ছিঙি গ'লোঁ, তাৰপৰা চপা ছিঙি গ'লোঁ। এতিয়া সেইখিনিত অকণমান থাকি গ'ল, ভৰাই লওঁ। কিমান হ'ম জুখিম। এই আৰু 4টা বেগ, 1টা 2টা 3টা 4টা। এইটো কম আছে বাৰু, কিমান হ'ব আৰু এইখন দিনটো হাজিৰা কিমান হ'ব আৰু জুখি চালে গম পাম। যাওঁ জুখি চাওঁ এতিয়া আৰু।
17 কেজি ছিঙিলোঁ গাইছ। আৰু কি 4 টকাকৈ দিব, 470 টকামান হৈছে পইচা আজি ইনকম দিনটো। তাৰপিছত ইয়াতে ছিঙিলোঁ আৰু সিহঁতৰ ঘৰ। চেহেৰাটো বান্দৰ হৈ গ'ল একেবাৰে চাগে। আৰু ভিডিঅ'টো ইয়াতে সামৰিলোঁ প্ৰায় আজিৰ কাৰণে। আৰু পূৰা ভাগৰ লাগি আছে মোকো, কাম বহুত দিন পিছত আহিলোঁ ওলাই। বাই।